প্ৰশিক্ষণ আছে ফেচবুকত তেওঁলোকে আমাক জ্ঞান দিব যে আমি অপোজ কিয় কৰিছোঁ আমাৰ কাৰণে ভালৰ কাৰণে আমি হিন্দু নহয় আমি অসমীয়া তাৰ কাৰণে মোৰ কিবা জাত আছে কি আছে মই নাজানো কিন্তু জানিবা আমি সেইটো কিন্তু অলপ দীঘলীয়া হ'ব গতিকে আমি আশা এৰি দিব নালাগিব নিৰাশ হ'ব নালাগিব সেইটো চলাই যোৱাৰ কাৰণে the methods that we need to adopt we need to do. So number one, communication extremely important. We need to tell the rest of the country what is the core thought behind this project. সাধাৰণ প্ৰতিবাদ নহয় এইটো একদম সাধাৰণ প্ৰতিবাদ নহয় এইটো প্ৰতিজন অসমীয়াৰ আবেগৰ we need something to start with. এই অনুভৱটো আনিবৰ কাৰণে আমি তেনেধৰণে ভাবিব লাগিব বুজাওঁ আৰু বিশেষকৈ এটা মই দেখিছোঁ অসমত আমি বুজি পাইছোঁ যিটো বস্তুটো গেপটো হৈছে নেশ্যনেল মিডিয়া গতিকে ইটছ এক্সট্ৰিমলি ইম্পৰ্টেণ্ট that the rest of India understands what the problem is. তো অলপ ইংৰাজীত ক'ব দিছে যে বহুত ধৰণৰ ইয়াতে ভাৱ যে যিটো চবেই আমি কৈও আছোঁ যে ইমান পিচফুলি হৈছে অসমত যিটো প্ৰটেষ্টটো হৈছে আচলতে গোটেই মানুহে বাৰ বাৰ কৈছে যে আমাৰ ইয়াত একো বেলেগ কথা নাই আমি খালি এইটোৱে বুজিব লাগে যে আমাৰ অসমীয়া আইডেণ্টিটিটো প্ৰথমতে অসমীয়া আমি এইটো পাহৰি যাওঁ যে আমি হিন্দু হয় নে মই হিন্দু হয় বুলি পাহৰি যাওঁ মানে মই অসমীয়া যেন লাগে হিন্দুটো পিছত হওঁ মই বা হিন্দু মুছলিম বা বেংগলী বা মাৰোৱাৰী বা অসমীয়া আমাৰ অসমীয়া আইডেণ্টিটিটো ইমান আমি যদি ইয়াৰ মুখখনো চবৰে চাওঁ ইমান বেলেগ কাৰো নিমিলে এক ধৰণৰ মানুহ নহয় আমি গতিকে আমাৰ যিটো বান্ধোন সেইটো বৰ বেলেগ ধৰণৰ বান্ধোন গতিকে আমাৰ তাত অত বছৰৰ পৰা যিহেতু আমি ভয় খাই যেনেকৈ আমাৰ জাতিটো লাহে লাহে এটা ইমান মানুহ আহি পেলাই যদি হঠাৎ সুধি যায় কি হ'ব সেইটো আমাৰ চবৰে চিন্তা আচলতে আৰু হৈ আহিছে গতিকে প্ৰথম কথা আমি ইণ্ডিয়া গোটেই ভাৰতবৰ্ষক বুজাব লাগে আমি চবেই যে আমাৰ তাত ওৱান ইণ্ডিয়া বস্তুটো হয় ওৱান ইণ্ডিয়া তথাপিও ইজ দ্য মষ্ট মানে চবতকৈ ক্ৰেজি ইণ্ডিজিনিয়াছ মিক্স হৈ থাকে গোটেই পৃথিৱীতে যে ইমান মানুহ একেলগে ইমান জাতি জনজাতি একেলগে থাকে গতিকে সেই বান্ধোনটো বহু সুকীয়া বৰ বিচিত্ৰ গোটেই ভাৰতবৰ্ষৰ বুলি নহয় গোটেই পৃথিৱীত কম গতিকে সেইখন জেগা বুজিব লাগিব অকণমান বেলেগকৈ এইটো এটা ঠিক এক ধৰণৰ এটা ৰেচ নহয় এটা মানুহ নহয় এটা ধৰ্ম নহয় একো কথা নহয় খালি অসমীয়া আমি প্ৰথমতে গতিকে এইখন আমি পিছপিনে ক'ব খুজিছোঁ যে ইমান মৰমে আছোঁ অত বছৰে ইমান ধুনীয়া মানুহবোৰ এই মৰমটো বুজিবলৈ তাত আহি পেলাই বুজি যদি অকণমান সুকীয়াকৈ আমাক এপ্লাই কৰে একেটা বস্তু আমাৰ লগত এপ্লাই নহয় গোটেই যিটো বাকী ভাৰতবৰ্ষত হয় এনেকুৱা যেন আমাৰ লাগে দিছ ইজ অল উই শুড পিছপিলি দিছে বৰ ধুনীয়াকৈ পিছপিলি পঠাইছে যে গতিকে গোটেই অসমৰ ৰাইজক ধন্যবাদ মই আমি Right. Culture is probably everything about a state, but a state is not about everything about culture. The state could be a little more. Our problems were on a beleg dhorno hoy. Amar mazar bahut manu ami najane, bahut najanisu. Chesta korchu shikibole, chesta korchu pohibole. Unless we don't know what's happening, আমাৰ যুদ্ধ কৰিবলৈ প্ৰব্লেম হৈছে আজি এথনিক প্ৰব্লেম এটা হৈছে বাহিৰৰ মানুহখিনি আমি আহি আছে উই ৱান্ট টু ষ্টপ দ্যাট হোল ইলিগেল মাইগ্ৰেশ্যন কিন্তু এটা কথা আমি বুজা নাই যদি আমি এই বস্তুটো খুলি দিওঁ যদি ছাপ'জ ক্যাব বিকামছ এ ৰিয়েলিটি আজি চাগে বেলেগ দেশত য'ত ইণ্ডোনেছিয়া মালয়েছিয়া য'ত আছে হিন্দু পপুলেশ্যন তাত চাগে ষ্ট্ৰাইক আৰম্ভ হৈ যাব সেই মানুহখিনি ইয়ালৈ আহিবলৈ চেষ্টা কৰিব এই বস্তুখিনি অকণমান আমি বুজিব লাগে আমাৰ অসমত কি হৈ আছে আমাৰ প্ৰব্লেমখিনি কি হৈ আছিলে লাষ্ট 40 বছৰ আজি এইটো লেজিটিমাইজ কৰাৰ কাৰণে আমাৰ আকৌ আমি কিয় জ্বলি উঠিছোঁ my point is let us educate ourselves with Assam let us educate ourselves with the problem ইমান আমি we are not extrovert আমি আমাৰ কোৱালিটি দেখাই নকৰোঁ হিউমেনশ্বিপ আমাৰ ইমান নাই কিন্তু মোক এনেকুৱা লাগিছিল কি আমি সদায় কামত দেখাওঁ কাৰ্যত দেখাওঁ তাৰ উদাহৰণ আমি যোৱা কিমান দিনে আজি অসমত গোটেই নৰ্থ ইষ্ট জুৰি যিটো শান্তিপ্ৰিয়ভাৱে প্ৰটেষ্ট কৰি গৈ আছে মই যদিও ফিজিকেলি মই তাতে নাই কিন্তু ইয়াতে আহি গোট খাই মই সেই পাৰ্টিচিপেশ্যনৰ মনটো মই আগবঢ়াইছোঁ আৰু যি ধৰণৰ কামত মোক লাগে মই নিশ্চয় আছোঁ কাৰণ মই নিজে গোটেই পৃথিৱীতে ঘূৰি মই নিজে প্ৰাউড ফিল কৰোঁ মোক বহুতে সোধে কি আপুনি ইমান চিম্পল I always say because this is nature of Assam you know সদায় simplicity আছে কিন্তু যেনেকৈ চবে কৈ গৈছে ইয়াতে কি যেতিয়া উগ্ৰতা ৰূপ ল'ব লাগিব আমি লওঁ যদি ভুল হয় গতিকে ক্যাব আমি একচেপ্ট কৰিব নোৱাৰোঁ
মই যেতিয়া পঢ়ি আছিলোঁ সেই সময়ত বহুতে হয়তো বহুতে আছে যে জন্ম হোৱা নাই, হয়তো সৰু আছিলে, বহুত সৰু আছিলে। কিন্তু মই যেতিয়া স্কুল কলেজত আমি চব বাই ভনী পঢ়ি আছিলোঁ, আমাৰ এটা বছৰ বৰবাদ হৈ গৈছিলে। আৰু সেই দিনটো মোৰ খুব ভয় লাগে, সেই দিন আৰু ঘূৰাই আহিব নালাগে। আৰু তাৰ প্ৰচেষ্টা আমি চাই আছোঁ, জানুদাহঁত বা তাতে চবেই সেইটো প্ৰচেষ্টাতে আছে, যাতে সেই ব্লেক ডেটো আকৌ ঘূৰি নাহে। আমি শান্তিপ্ৰিয়ভাৱে চৰকাৰক প্ৰটেষ্ট কৰি যাম আৰু আমি একচেপ্ট নকৰোঁ। 40 বছৰে আৰু চৰকাৰে সন্মান কৰিব লাগে আমাৰ এই অনুৰোধটো। আজি 1979ত মোৰ মনত আছে কি সেই সময়ত মই চোতালত পঢ়ি পেলাই পঢ়ি আছিলোঁ, CRPয়ে কথা নাই বাৰ্তা নাই সোমাই আহি পেলাই ঘৰৰ দৰ্জা চৰ্জা ভাঙি পেলাই অত্যাচাৰ এটা কৰিছে। কাৰণ তেওঁলোকে ভাবে ইয়ে লোকটো গাঁৱত হে, হিন্দী ভাষী হয়, তেওঁলোকে ভাবে কি আমি ইয়ে লোকটো গাঁৱত হে, যি কৈছে তাকে কৰিম। কিন্তু সেনেকুৱা ধৰণৰ যিটো পৰিৱেশ আৰু যাতে ঘূৰি নাহে, এটা বছৰ মোৰো বৰবাদ হৈ গৈছিলে, বহুতৰে বৰবাদ। আজি ল'ৰা ছোৱালীবিলাক স্কুল কলেজত যাব পৰা নাই, এটা নৰ্মেল লাইফ হ'ব পৰা নাই। আৰু যিটো প্ৰটেষ্ট কৰিবই লাগিব, আমি কৰিবই লাগিব। কাৰণ যেতিয়া সেই সময়ত মোৰ মনত আছে 51ৰ কাৰণে ডিমাণ্ড কৰি আছিলে, 85ত 71 একচেপ্ট কৰিছে, এতিয়া আকৌ 14 নো ৱে, আমি একচেপ্ট কৰিব নোৱাৰো, আমি নোৱাৰো। ময়ো আপোনালোকৰ লগত, আমি গোটেই অসমবাসীৰ লগত, গোটেই নৰ্থ ইষ্টৰ লগত আমি আছো। আমি দেখাব লাগিব, we understand everything, we are fully educated, fully qualified, we are sensitive, we are very sensitive people. নহ'লে আজি অসমত কাৰফিউৰ অৱস্থাটো যেনেকে যি ধৰণে আমি শান্তিপ্ৰিয়ভাৱে প্ৰটেষ্ট কৰি গৈছোঁ, এইটো ৱৰ্ল্ডৰ এটা ৰেকৰ্ড বুলি ক'ব লাগিব। গতিকে আমি সেই ধৰণে প্ৰটেষ্ট কৰি যাম আৰু আমি ছাকচেছ হ'ম। জয় আই অসম, জয় অসম, জয় আই অসম, জয় অসম, জয় অসম। Thank you, bye. It has to be channelized, which Amber was also saying, Joy was also mentioning, on everyone. I'm sure all of us agree. All of us agree. So we need to channelize this to sustain. That is extremely important. That's one very crucial. তাৰ মাজৰ পৰাও কোনোবাই যদি অলপমান আগবঢ়াই লৈ পেলাই শিল্পী সমাজৰ মুজল তাহাঁতৰ জৰিয়তে হ'ব পাৰে।